এতিয়ালৈকে যিটো ইনগ্ৰেশ্যন হ'ল আমাৰ মিউনিচিপেল চেয়াৰমেন ছাৰ ইছলাৰী ছাৰে অলৰেডি ইনগ্ৰেট কৰিছে গোসাইগাঁও লোন হাব আৰু তেখেতে অপেনিং স্পীচখিনি দি গৈছে আৰু তেখেতে থুলমূলকৈ বুজাই গৈছে যে কি কি সলিউশ্যন আৰু ছাৰ্ভিচেছ আমি ইয়াতে দিম আৰু ইন ফিউচাৰ আমাৰ ফাৰ্মটো যাতে আৰু গ্ৰ' কৰে তেখেতে অলপ আমাক মানে গুড উইচটো কৰিছে আৰু চ' সেইকাৰণে তেখেতক আমি ধন্যবাদ জনাইছোঁ আৰু লোন মোটামুটি আমি সব ধৰণৰ লোন লৈ আমি ডিল কৰিম যেনেকুৱা ষ্টাৰ্টিং উইথ দ্য গভৰ্ণমেণ্টৰ মুদ্ৰা লোন PMEGP লোন তাৰপিছত CGT MSC লোন তাৰ PM মফি লোন মোটামুটি গভৰ্ণমেণ্টৰ সব ধৰণৰ লোন আমি এৰেঞ্জ কৰাই দিম আমি ডাইৰেক্টটো আমি দিব নোৱাৰোঁ আমি বেংকৰ ফালৰ পৰা আমি এৰেঞ্জ কৰাই দিওঁ এইটো তাৰ কাৰণে যি যি ডকুমেণ্টেশ্যন আছে এণ্টায়াৰ ছাপৰ্ট ছিষ্টেম আৰু এপ্লাই কৰালৈকে আমি ইয়াতে কৰাই দিম আৰু ধৰক বিজনেছ লোন আমাৰ ধৰক বহুতকেইটা প্ৰাইভেট বেংকৰ লগত আৰু NBFCৰ লগত আমাৰ টাই আপ কৰা আছে চ' বেছড অন বেংকিং ট্ৰেনজেকশ্যনছ আৰু অলপ ভাল ডকুমেণ্ট হ'লে যেনেকুৱা ট্ৰেড লাইচেঞ্চ পুৰণা ট্ৰেড লাইচেঞ্চ বা GST যদি আছে উইদাউট কোলেট্ৰেল ভাল এমাউণ্টৰ বিজনেছ লোন ইয়াতে এভেইল কৰিব পাৰে বেনিফিচিয়াৰী যেনেকুৱা যাৰ অলৰেডি বিজনেছ আছে আৰু বিজনেছটো অলপ ভিণ্টেজ থাকিব লাগে মোৰ দেন 3 years যাৰ অলৰেডি বিজনেছ আছে ইয়াতে ধুনীয়াকৈ উইদাউট কোলেট্ৰেল ইয়াতে বিজনেছ লোন এভেইল কৰিব পাৰে আমাৰ যিটো মেইন ফাৰ্ম হয় এইটো বিমানো ফিনান্সিয়েল সলিউশ্যন এইটো আপুনি ৱেবছাইটত চেক কৰিব পাৰে www.bimanofinancials.com ঠিক আছে আৰু এটা আমাৰ জইণ্ট ভেঞ্চাৰ আছে লোনৰ কাৰণে দ্য লোন বাজাৰ বুলি এইটো তেজপুৰৰ এটা ফাৰ্ম হয় অল অভাৰ ইণ্ডিয়াত এইটো অপাৰেট কৰি আছে আৰু যিটো কেটেল লোন যিটো হয় যেনেকুৱা ধৰক গৰুৰ কাৰণে যিটো বা পিগাৰী ফাৰ্ম আছে গোট ফাৰ্ম আছে ব্ৰইলাৰ ফাৰ্ম আছে সেইটো লোনৰ কাৰণে আমি ধৰ্মশাই ফাউণ্ডেশ্যন বুলি এটা আছে গুৱাহাটীৰ সিহঁতৰ লগত আমি জইণ্ট ভেঞ্চাৰ কৰি আমি ইয়াতে এইটো লোনৰ এৰেঞ্জমেণ্টটো কৰিম পাব্লিকৰ ইচ এণ্ড এভৰি পাব্লিক যাৰ ধৰক বিজনেছৰ কাৰণে মানে ভাল ইণ্টেনশ্যন আছে যাৰ ইণ্টেনশ্যন ভাল আছে বিজনেছৰ কাৰণে তেখেতে আমি যেনে তেনে যেনেকৈ হওক আমি লোন এৰেঞ্জ কৰাই দিব পাৰিম ঠিক আছে আৰু ধৰক ইণ্টেনশ্যন নাই ধৰক কোনোবা দোকান নাই তেনেকুৱা মানুহ আহে যদি কয় বোলে আমাক এটা লোন এৰেঞ্জ কৰাই দিয়ক আমি ডকুমেণ্টেশ্যন কৰাই দিব পাৰিম তেখেতে লোন পোৱাতে যেতিয়া ভেৰিফাই হ'ব গভৰ্ণমেণ্ট বেংকৰ পৰা তেতিয়া টাফ হ'ব ঠিক আছে চ' বেচিকেলি যাৰ ইণ্টেনশ্যন ভাল যাৰ ভাল টাই আপ আছে ডিষ্ট্ৰিবিউশ্যন চেনেল অলৰেডি ডেভেলপ কৰিছে নিজৰ চিভিল ভাল আছে পুৰণা DPD নাই মানে ডিলেড পে'মেণ্ট কোনো নাই আগৰ লোনৰ চ' সেইবিলাক মানুহ আহি আমাৰ ইয়াতে নিশ্চয় লোন ট্ৰাই কৰিব আমি ইয়াতে যিটো আমাৰ চাব ব্ৰাঞ্চ মানে আমাৰ গোসাইগাঁও লোন হাব অকল আমাৰ লোন দিয়াটো আমাৰ হেৰি নহয় আমাৰ যেনেকৈ আমাৰ বিভিন্ন ধৰণৰ হেৰি থাকে যেনেকৈ আমি ফাইনেন্সিয়েল সলিউশ্যন প্ৰভাইডাৰ মানে এতিয়া এজন মানুহক বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল নিড থাকিব পাৰে কাৰোবাৰ ইনকাম টেক্সৰ নিড থাকিব পাৰে কাৰোবাৰ GST লাগিব পাৰে কাৰোবাক ইম্পৰ্ট এক্সপৰ্ট লাইচেঞ্চ লাগিব পাৰে কাৰোবাক ধৰক কিবা একাউণ্টছ খুলিব লাগে কাৰোবাক ধৰক কিবা প্ৰজেক্ট ৰিপৰ্ট বনাব লাগে বা কিবা ইঞ্চুৰেঞ্চে বনাব লাগে হেল্থ ইঞ্চুৰেঞ্চ হওক লাইফ ইঞ্চুৰেঞ্চ হওক বা বাইক ইঞ্চুৰেঞ্চ হওক বিভিন্ন ধৰণৰ আছে কাৰোবাক ধৰক শ্বেয়াৰ মাৰ্কেটৰ ট্ৰেডিং লাগে অলপ ট্ৰেডিং কৰিব বিচাৰে বা মিউচুৱেল ফাণ্ড SIP কৰিব বিচাৰে আমি মানে ইচ এণ্ড এভৰি ফাইনেন্সিয়েল সলিউশ্যন আমি প্ৰভাইড কৰোঁ কাষ্টমাৰক গতিকে আমাৰ মেইন উদ্দেশ্যটো হৈছে যে এজন মানুহে যাতে আমাৰ অফিচত যদি ভিজিট কৰে তেখেতে ধৰক কিবা এটা নিড আছে ফাইনেন্সিয়েল সেই নিডটো যাতে ইয়াতে মানে পাই যায় মানে এনেকুৱা নহয় যে এটা বস্তুৰ কাৰণে বেলেগ এটা অফিচত যাব তাৰ কাৰণে এটা বেলেগ এটা অফিচত যাব সেনেকুৱা মানে ঘূৰি ফুৰিব নালাগে এটা এট ওৱান পইণ্ট হি উইল গেট দ্য অল দ্য মানে ফেচিলিটিছ আছে আমাৰ যিবিলাক ধৰক বিজনেছমেন যিবিলাক হয় আমাৰ যেনেকৈ বিজনেছমেন হ'লে কি হ'ব এটা প্ৰুফ থাকিব লাগিব তেখেতৰ বিজনেছৰ প্ৰুফ আমি কেনেকৈ পাম যে ট্ৰেড লাইচেঞ্চ থাকিব লাগিব মানুহজনৰ বা ধৰক GST কাগজ থাকে বা ধৰক ইনকাম টেক্সৰ ফাইল থাকে কাৰণ ইনকাম প্ৰুফটো লগা হয় যদি আৰু ইয়াৰ বেংকৰ ষ্টেটমেণ্ট এতিয়া মানুহজনে বেংকত কেনেকুৱা লেনদেন কৰি আছে সেইখিনি বস্তু আমি চাব লাগিব আৰু লোন এটা দিয়াৰ ক্ষেত্ৰত প্ৰথম বস্তুটোৱে আহে চিভিল ৰেকৰ্ড যে মানুহজনৰ চিভিলটো কেনেকুৱা এতিয়া চিভিল যদি মানুহজনৰ এজনৰ বেয়া থাকে সেইজন মানুহ মানে লোন পাওঁতে ইমান মানে হেৰি নহয় মানে জল্দি নাপায় লোন চিভিলটো ভাল হ'ব ভাল হওঁতে টাইম লাগিব তাৰপিছতহে এপ্লাই কৰিব তাৰপিছতহে লোনটো পায় মানে